নমস্কাৰ, জয় হিন্দ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল মেৰাজুল ফিটনেছ। আজি মই আপোনালোকক দেখাম লং জাম্পৰ আপোনালোকে কৰা লং জাম্পত কেইটামান ভুলৰ বিষয়ে। যিকেইটা ভুল আপোনালোকে মই দেখা পাই থাকোঁ আপোনালোকে কৰি থাকে, সেইকেইটা ভুল আপোনালোকে পৰাপক্ষত নকৰিব। যদি কৰে আপোনালোকৰ লং জাম্পটো মানে অহাৰ চান্সটো কম থাকে। যিকেইটা ভুল আপোনালোকে মই দেখাম এতিয়া আৰু আপোনালোকে কৰি যাব, মোৰ লগে লগে আপোনালোকে কৰি যাব। প্ৰথম ভুলটো হ'ল আপোনালোকে ফাউল কৰে। যদি চিনডাল ফাউল হয়, ফাউল কিহৰ কাৰণে হয় মই সেইটো দেখাম। আৰু আপোনালোকে এইটো ভুল আপোনালোকৰ হয় যিহেতু মই সেইকাৰণে আপোনালোকে দেখাই আছোঁ, আপোনালোকে এই ভুলটো নকৰিব। প্ৰথমতে আপোনালোকে কৰিব, বহুতে কি কৰে আহি পেলাই ইয়াৰ পৰা জুখি যায়, নৰ্মেলি এনেকৈ জুখি যায়। এই জোখটো নহয়। আপোনালোকে নৰ্মেল জুখিবলৈ হ'লে আপোনালোকে চিম্পুল যেনেকৈ খোজকাঢ়ে তেনেকৈ খোজকাঢ়ি যাব লাগে। তেতিয়াহ'লে আপোনালোকে দৌৰি গ'লে 1 খোজত 2 খোজ হ'ব। মই লাহে লাহে এক খোজ দিলে আপোনালোকৰ 1 খোজত 2 খোজকৈ হ'ব। সেয়েহে আপোনালোকে জোখটো নৰ্মেলি এনেকৈ খোজকাঢ়ি যাব। 30 খোজ ল'ব, 30 খোজত আপোনালোকৰ 15 খোজ হ'ব। প্ৰথম ভুলটো সেইটো। দ্বিতীয় ভুলটো হ'ল আপোনালোকে কি কৰে, ৰানিং কৰি আহি পেলাই আপোনালোকে লং জাম্প মাৰি দিয়ে। লগে লগে লং জাম্প মাৰিব নালাগে, আপোনালোকে অলপ প্ৰেক্টিচ কৰিব লাগে, গাটো গৰম কৰি ল'ব লাগে, নহ'লে দুখ পোৱাৰ চান্সটো বেছি থাকে। যিহেতু আমাৰ লং জাম্প মাৰিলে আমাৰ গোটেই শৰীৰটোৱে গম পায় যে আমি লং জাম্প মাৰি আছোঁ। তেতিয়াহ'লে সেইমতে আপোনালোকে গাটো আগতে গৰম কৰি ল'ব লাগে, ষ্ট্ৰেচিং কৰি ল'ব লাগে, ৱাৰ্ম আপ কৰি ল'ব লাগে। মই যিখিনি প্ৰেক্টিচ দিছোঁ সেই প্ৰেক্টিচখিনি আপোনালোকে আগত কৰি ল'ব লাগে, কৰি পেলাই পিছতহে আপোনালোকে লং জাম্প মাৰিব লাগে। দ্বিতীয় নম্বৰ ভুলটো মই এতিয়া দেখাই আছোঁ, আপোনালোকে সেই ভুলটো নকৰিব পৰাপক্ষত। দ্বিতীয় নম্বৰ ভুলটো কি কৰে, আপোনালোকে নৰ্মেলি আহি পেলাই দৌৰি দিয়ে। নৰ্মেলি আহি দৌৰি দিব নালাগে। আপোনালোকে ৰানিং কৰাতে ৰানিং টেকআপটো আপোনালোকে ভালকৈ ল'ব লাগে। যিহেতু আপোনালোকে জুখি পেলাই গ'ল, মই জোখাটো দেখুৱালোঁ। জুখি পেলাই অহাৰ পিছত আপোনালোকে এনেকুৱা ধৰণে ৰানিং কৰিব লাগে। মই চিম্পুল আপোনালোকে দেখাই আছোঁ আৰু আপোনালোকে এই ভুলটো নকৰিব। যিহেতু মই চিম্পুলকৈ আপোনালোকে দেখাইহে গৈ আছোঁ, আপোনালোকে ভালকৈ কৰি যাব। আপোনালোকে আহিলে ৰানিং কৰি পেলাই আহি এইখিনি জেগাত আহি পেলাই আপোনালোকে লেগটো ডাঙৰ কৰি দিয়ে। এইখিনি জেগাত আপোনাৰ ওচৰত আহি পেলাই আপোনালোকে লেংটো ডাঙৰ কৰি দিয়ে। লেংটো মেল খুৱাব নালাগে। লেংটো অলপ ভৰিটো খোজটো অলপ কমকৈ ল'ব লাগে। আপোনালোকে উৰিব চেষ্টা কৰিব লাগে। ইয়াত আহি টেকআপটো অলপ চমু কৰিব, ভৰিৰ লেংটো অলপ সৰু কৰিব আৰু উৰিবলৈ চেষ্টা কৰিব। দ্বিতীয় নম্বৰ ভুল এইটো। তৃতীয় নম্বৰ ভুলটো হ'ল ৰানিং কৰি পেলাই ইয়াৰ পৰা উৰি পেলাই পৰিলে, এনেকুৱা জেগাতে পৰি পেলাই আপোনালোকে এনেই পিছফালে পৰি যায়। যদি পিছফালে পৰিব নালাগে, আপোনালোকে চেষ্টা কৰিব আগফালে পৰিবৰ কাৰণে। পিছফালে পৰিলে আপোনালোকে য'ত পৰিব তাৰ সেইটোহে ধৰিব, জোখাত সেইটোহে ধৰিব। সেইকাৰণে আপোনালোকে যিমান পাৰে আগফালে পৰিবলৈ চেষ্টা কৰিব। আপোনালোকে এই চিনডাল প্ৰথমতে চাই যাব। প্ৰথমতে কি কৰে মানুহে এই চিনডাল ফাউল কিহৰ কাৰণে হয় আপোনালোকক মই প্ৰথম ভিডিঅ'ত ক'লোৱেই। ছেকেণ্ড হ'ল আপোনালোকে এই চিনডাল যেতিয়া ইণ্টাৰভিউত মাৰিব, আপোনালোকে আগতে তেখেতলোকে বুজাই দিব। যদি বুজি নাপায় আকৌ আপোনালোকে ভালকৈ সুধি ল'ব কেনেকৈ কি হয়। ইয়াত কাৰ্ড এডাল দিয়া থাকে, বহুত ক্ষেত্ৰত দেখা পোৱা যায় কাৰ্ড দিয়া থাকে। কাৰ্ডডালৰ আপোনালোকে এনেকুৱা পৰা ধৰিব, তেখেতলোকে এনেকুৱা পৰা দিয়ে জুখিবৰ কাৰণে। আপোনালোকে পৰাপক্ষত চাব ইয়াৰ পৰাই মাৰিবৰ কাৰণে। আৰু ফাউলটো হয় আচলতে এই কাৰ্ডডালত গছকিলে একো নহয়, আঙুলিটো পাৰ যাতে নহয় তেনেকুৱাকৈ আপোনালোকক দিয়ে। সেয়ে আপোনালোকে পৰাপক্ষত চেষ্টা কৰিব যাতে কাৰ্ডডালত আপোনালোকে নুচুৱে তেনেকুৱাকৈ মাৰিবলৈ চেষ্টা কৰিব। 3বাৰকৈ চান্স দিয়া হ'ব। প্ৰতিটো চান্স আপোনালোকে মাৰোঁতে ভালকৈ মাৰিব, একদম প্ৰতিটো পাৰফেক্ট হিচাপে মাৰিবলৈ চেষ্টা কৰিব। যিহেতু আমাক 3টা চান্সে দিয়ে তাত। প্ৰথম চান্সটো আপোনালোকে যিমান পাৰে আপোনালোকে কোৱালিফাই কৰিব চেষ্টা কৰিব তাত। আৰু দ্বিতীয় চান্সটো আপোনালোকে প্ৰথমটো কোৱালিফাই কৰি দ্বিতীয়টো আপোনালোকে চাব যে আমি এক্সেলেণ্ট মাৰিবৰ কাৰণে। প্ৰথমটো আপোনালোকে এক্সেলেণ্ট মাৰিবলৈ চেষ্টা নকৰিব। যদি আপোনালোকৰ হেৰি আছে যে মই নিজৰ ওপৰত বিশ্বাস আছে যে মই এক্সেলেণ্ট মাৰিব পাৰিম, তেতিয়াহ'লে কথাটো বেলেগ আপোনালোকৰ। যদিহে আপোনালোকৰ নিজৰ ওপৰত সেইখিনি বিশ্বাস নাই যে এক্সেলেণ্ট মাৰিব নোৱাৰিম, তেতিয়াহ'লে আপোনালোকে প্ৰথমটো কোৱালিফাই কৰিব চেষ্টা কৰিব, দ্বিতীয়টো আপোনালোকে এক্সেলেণ্ট মাৰিব চেষ্টা কৰিব। আৰু 3 নম্বৰটো যদিও দ্বিতীয়টো কোৱালিফাই নহয় বা এক্সেলেণ্ট নাহে, তেতিয়াহ'লে আপোনালোকে 3 নম্বৰটো যিমান পাৰে আপোনালোকে নিজৰ 100% দি মাৰিব চেষ্টা কৰিব। যদিহে আপোনালোকৰ লং জাম্পৰ প্ৰেক্টিচ কৰি আছে, আপোনালোকৰ যদি লং জাম্প কমকৈ আহি আছে, তেতিয়াহ'লে মোৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে বেলেগ অন্য এটা ভিডিঅ', আপোনালোকে সেইটো ভিডিঅ' চাব পাৰে। আৰু যদিহে মোৰ ভিডিঅ'বোৰ ভাল লাগে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। ভালে থাকিব, কুশলে থাকিব, মোৰ চেনেলবোৰ চাই থাকিব। জয় হিন্দ।